Allah. 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 Hello guys, aku স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ' লৈ। আজি মানে বহুত এটা দুখৰ খবৰ। আমাৰ বালাজন বজাৰত জুই লাগিছে আৰু জুই লাগি মানে একচুৱেলি হল কি কেনেকৈ জুই লাগিল সকলোখিনি আটাইবোৰ কথা আমি জানিবলৈ বালাজন গৈ আছোঁ। তাত গৈ ঘটনাস্থলীত গ'লেহে গম পাম কেনেকৈ জুই লাগিছে, মানে বহুত এটা দুখৰ খবৰ। ভ্লগ নবনাম বুলি ভাবিছিলোঁ, ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ, কিন্তু বাধ্য হ'লোঁ আজি ভিডিঅ' এটা বনাবলৈ। জুই কেনেকৈ লাগিল আৰু ভিডিঅ' বনাম বুলি এইখন কিনিলোঁ, বাইকখন ৰাইডত যাম বুলি, কিন্তু ভিডিঅ' নবনা হৈ আছে। চ' আজি সাজু হৈছোঁ ভিডিঅ' বনাম বুলি। আজি আবেলি ৰাইডতো যাম, অলপ ৰাইড কৰিম, আপোনালোকক দেখাম বাৰু। চ' আগতে গৈ আহোঁ বালাজনত। একচুৱেলি হৈছে কি, কেনেকৈ জুই লাগিছে আৰু কি কি জ্বলি গৈছে, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে ইছাত। চ' বলক সোনকালে বলক। ফাইনেলি আহি গ'লোঁ বালাজন বজাৰ, আৰু চাওক আপোনালোকে দেখিব পাইছে একদম পূৰা জুই লাগি। মই ভাবিছোঁ এটা দুটা দোকান জুই লাগিছে, কিন্তু এটা দুটা নহয়, বহুতকেইটা দোকান একদম জুই লাগি জ্বলি পৰি একদম ধ্বংস হৈ গ'ল। একচুৱেলি ঘটনাটা কেতিয়া হৈছে? ৰাতি 12টা বজাত। কালি ৰাতি 12টা বজাত, যোৱাকালি ৰাতি 12টা বজাত ঘটনাটা হৈছে। মানে মই ঘৰত গৈছোঁ, ঘৰতেই ভাত চাত খেয়ে আহি টোপনি পাৰিছোঁ, ইয়াৰ মধ্যে আগুন লাগি গৈছে। মই তাত ঘুম থাকি উঠিলে পূৰা আগুন চলি আছে। মানে ঘৰত গৈছিলে ভাত খাব, ঘৰত গৈছিলে, তাৰপিছত ঘৰৰ পৰা আহি মানে পূৰা জুই লাগি গৈছে। তাৰপিছত পূৰা আগুন লাগিছে। মোৰ বেৰাৰ মতন বুদ্ধি নাই। তাৰপিছত মই ঘৰ পিছফালে বেৰা ভাঙি তাৰপিছত মানে দোকান ৰুমৰ ভিতৰতে আছে, ভিতৰতে আছিলে আপুনি? ভিতৰতে আছে, আৰু টকা পইচা আছিল, টকা পইচা এটাও বিক্ৰী কৰা। দোকান ৰুমৰ ভিতৰত টোপনি মাৰিব আহিছিল, মানে ঘৰত ভাত খাই দোকান ৰুমৰ ভিতৰত টোপনি মাৰে, মানে ডিউটি দিয়ে আৰু। তো যেতিয়া টোপনি মাৰিব আহিছিল, খোৱাৰ পিছত মানে জুই লাগিছিল। জুই লগাৰ পিছত পিছফালৰ যিখন বেৰা থাকে, বেৰাখন ভাঙি ওলাইছিল, আৰু দোকান ৰুমত যি টকা পইচা থাকে এটাও উলিয়াব পৰা নাই, এটাও ল'ব পৰা নাই, মানে বহুত বেয়া হৈছিল। তাৰপিছত আপুনি ফায়াৰ ব্ৰিগেডক ফোন কৰিছিলনে? ফায়াৰ ব্ৰিগেডক ফোন কৰা হৈছে। তাৰপিছত 3টা আহিছে, আহি আগুন পূৰা আঘাত চলি আছে। তাৰপিছত নিভাইছে, মানে শেষ হৈ আছে। মানে ফায়াৰ ব্ৰিগেড আহিছিল, মানে জুই শেষ হৈ যোৱাৰ পিছত, মানে যেতিয়া পূৰা যিমানকেইটা দোকান আছিল, দোকান ঘৰ মানে জ্বলি যোৱাৰ পিছত ফায়াৰ ব্ৰিগেড আহিছিল, কিন্তু আহিও একো লাভ হোৱা নাই, হয়নে? তাৰমানে আগুন নিভাইছে, আৰু কিছু দোকান বাঁচাইছে। কথা হ'ল কি, আমাৰ বৰ্তমান যিটো দোকানী আছে, সব পৰা পুরো দুঃখী মানুষ, মানে গরিব মানুষ। এই দোকানখান দিয়ে আমরা চলি। আজি দোকানটা তো শেষ হয়ে গেল, এখন দোকানটা ঠিক করার কারণে মই সরকারের কাছে অনুরোধ জানাও, কিবা একটা ব্যবস্থা করেন, তাহলে আমার দোকান করার মতো ক্ষমতা বুদ্ধি নাই। ইমান পয়সা করে আছে, সবগুলো পুরা গেল। এই মহাজনের পয়সা আছিল, সবগুলো পুরা গেল। একদম কি হবো, আমার মাথার টেনশন কাম করে না। আপনার কি দোকান আছে? ওই যে বিস্কুটের পানের দোকান, বিস্কুট আর পানের দোকান। ঠান্ডা ঠান্ডা আছে। বিস্কুট আৰু পানৰ দোকান আছিল। মানুহটো বহুত দুখীয়া, মানে এনেকৈ জুই লাগি পূৰা জ্বলি গৈছে, মানে বহুত দুখ লগা কথা। মানে টকা পইচাও আছিল, টাকা আছে, একটা বাস্কট আছে, ওটিখানে 12,000 টাকা, তারপর সারাদিনের বেশি কিনেছি 15,000 টাকার মতো। মানে যোৱাকালি যিমান টকা বেচিছিল 15,000 টকা, মানে এটা বাকচত ভৰাই থৈছিল, টকাখিনিও উলিয়াব পৰা নাই। চবৰে মানে একে অৱস্থা, মানে দোকানতে থাকে নহয় মানুহকেইটা, মানে সেইকাৰণে টকা পইচা যিমান থাকে ইয়াতে থাকে, মানে ঘৰত লৈ নাযায়। এনেকৈ জুই লাগে, সকলোবোৰ একদম জ্বলি একদম ভস্মীভূত হৈ গ'ল। বহুত বেয়া লগা, মানে কিবা এটা কাণ্ড হৈ গ'ল, বেয়া লগা, মানে বহুত বেয়া লাগিছে আমাকো। দেখিলে কি ক'লে দোকানীয়ে, কি ক'লে, মানে ঘটনাটো চাই মোকো বহুত বেয়া লাগি আছে। মানে একেলগে ইমানকেইটা দোকান জ্বলি যোৱা, মানে বহুত বেয়া লাগি আছে। ৰাতি মানে ফায়াৰ ব্ৰিগেডক ফোন কৰিছিল, আহিছিল বাৰু। তাৰপিছত মানে যিমানকেইটা জ্বলিছে, তাৰপিছত মানে আকৌ জুই বেছি হ'ব দিয়া নাই। এই আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে? মোকতো বহুত বেয়া লাগি আছে ভিডিঅ'টো, মানে মই ইয়াত অহাৰ পিছত একদম বহুত বেয়া লাগিছে। কিমানবাৰ কৈছোঁ বেয়া লাগিছে, সঁচাই মই বহুত বেয়া ফিল কৰি আছোঁ।
এইখন বালাজন বজাৰ আৰু ৰেল গেট যে আছে ৰেল গেটৰ একদম ওচৰত ইমান ইয়াত যিমানকেইটা দোকান আছিল হাৰ্ডৱেৰ দোকান কম্পিউটাৰ দোকান আৰু বহুতকেইটা দোকান আছিল পাণ দোকান আছিল একদম চব জ্বলি গৈছে